हेलो गाइस वेलकम बैक टू माय चैनल की खबर আপোনালোকৰ আজি মই দেউতাৰ হৈতে মই মামাহঁতৰ ঘৰত গৈ আছো আৰু আপোনালোকে হেকলৈ ভিডিঅ'টো চাই থাকক তাত গৈ মই কি কৰো সকলো দেখিলে হাঁহিম বাৰু কেনেকৈ হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ এয়া মামীয়ে মাছ বাছি আছে এয়া ব্ৰইলাৰ মাংস স্বাভিমান ৰাখিও হৈ থাকা কেনেকৈ পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ সন্মান ধৰি ৰাখা যেনেকৈ সংলাপ মৰমবোৰ যেনেকৈ তেনেকৈ যদি সোধো আৰু কিমান মৰম আছে পোলাওৰ কাৰণে চাউলখিনি ফাৰ্ষ্ট ভাজি লৈছে আৰু এয়া আমাৰ ব্ৰইলাৰ মাংস কালাৰটো খুবেই ধুনীয়া হৈছিল আৰু খাবলৈ টেষ্টি হৈছিল গাইছ এয়া লোকেল মাংসৰ অকণমান ড্ৰাই ফ্ৰাই বনাই লৈছে এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল একেবাৰে চিম্পলকৈ বনাইছোঁ গাইছ বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।